পুনৰ স্বাগতম বিৰতিৰ পাছত আৰু আমি জনাই আছো ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা আমি বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছো আৰু বিভিন্ন প্ৰান্তৰ পৰীক্ষা কেন্দ্ৰৰ সন্মুখত কিদৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিদৰে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে কটকটীয়া কিদৰে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে পৰীক্ষা নিৰীক্ষা কৰা হৈছে প্ৰতিগৰাকী পৰীক্ষাৰ্থীক আৰু ইলেক্ট্ৰনিক ডিভাইচ নিয়াত নিষেধাজ্ঞা আছে আৰু পেণ্টৰ পকেটৰ পৰা ধৰি জোতাৰ পৰা ধৰি মোজাৰ পৰা ধৰি শ্বাৰ্টৰ জেপৰ পৰা ধৰি সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাই আছে এনেদৰে বিষয়াগৰাকীয়ে আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছোঁ এই মুহূৰ্তত আমি মাৰ্ঘেৰিটাৰ পৰা সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম গগৈৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে আজি এক ঐতিহাসিক দিন হিচাপে পৰিলক্ষিত হৈছে বিশেষকৈ অসমৰ যিসকল শিক্ষিত নিবনুৱা আছে সেইসকলৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে প্ৰায় 30,000 পদৰ বাবে অসমত আজি বিভিন্ন স্থানত পৰীক্ষা অনুষ্ঠিত হৈছে অতি কটকটীয়া নিৰাপত্তা আৰু বিভিন্ন সুৰক্ষামূলক ব্যৱস্থা এইবাৰ গ্ৰহণ কৰা দেখা গৈছে মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ যি এটা পৰীক্ষা চেণ্টাৰ এই চেণ্টাৰৰ যিজন দায়িত্বত আছে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অতুল কাকতি তেখেতৰ পৰা জানিব বিচাৰিম কিমান পৰীক্ষাৰ্থীয়ে মাৰ্ঘেৰিটাৰ এই কেন্দ্ৰটোত দিব আৰু সমগ্ৰ বিষয়টোৰ সম্পৰ্কে জনাব হয় ইয়াত আমাৰ 694 জন পৰীক্ষাৰ্থী থাকিব আৰু আমি গভৰ্ণমেণ্টৰ পৰা যি ধৰণৰ আমাক দিয়া হৈছে দায়িত্ব সেই ধৰণে আমি দায়িত্ব পালন কৰিছোঁ সকলো ধৰণৰ নিশ্চিত নিৰাপত্তাৰ ব্যৱস্থা আমি ইয়াত কৰিছোঁ আমাৰ চাৰিওফালে আমাৰ বনাই দিয়া হৈছে বেৰিকেড কোনো ধৰণৰ বাহিৰা মানুহৰ সমাগম ইয়াত আমি কৰিবলৈ দিয়া নাই সকলোকে আইডেণ্টিটি কাৰ্ড দিয়া হৈছে আৰু সকলোখিনি সুকলমে চলোৱাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আমি আশা কৰোঁ এই আমাৰ পৰীক্ষা আজি ধুনীয়াকৈ আমি কলমে পালন কৰিব পাৰিম বুলি ইতিমধ্যে আমি দেখিছোঁ যিসমূহ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰশ্নকাকত বা বহি এইসমূহ ইতিমধ্যে আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছে আৰু কি ধৰণে এই ব্যৱস্থাসমূহ লৈছে হয় এইটো তিনিচুকীয়াত আছিলে আমাৰ যিটো ছিকিউৰিটি চেল আছিলে তাৰ পৰা আমি কালেক্ট কৰিছোঁ আমি 6 বজাতে তাৰ পৰা আহিছোঁ আৰু ইতিমধ্যে আমাৰ এই দুখন মহাবিদ্যালয় আছিলে ডিগবৈ কলেজ ডিগবৈ মহিলা আৰু আমাৰ মাৰ্ঘেৰিটা কলেজ আৰু লগতে বিবেকানন্দ বিদ্যালয় এনে 4টা চেণ্টাৰ একেলগ হৈ পেলাই আমি আহিছিলোঁ আমাৰতো অন্তিম এতিয়া ইয়াতে আমি এতিয়া আহি পাইছোঁ সেইকাৰণে এটা কথা জানিব বিচাৰিম বিশেষকৈ যিহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে যি পৰীক্ষা আজি অনুষ্ঠিত হৈছে পদৰ বাবে প্ৰায় 30,000 পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছে পূৰ্বে আপুনি এই ধৰণৰ নিশ্চিত নিৰাপত্তা দেখিছিলে নাই এইটো আমাৰ এক বেলেগ ধৰণৰ ব্যৱস্থা হৈছে ইমান নিশ্চিত নিৰাপত্তাৰ ব্যৱস্থা কেতিয়াও হোৱা নাছিলে আমি খুব ভাল পাইছোঁ আমি আশা কৰিছোঁ এইটো খুব ধুনীয়াকৈ সুকলমে স্বচ্ছ আৰু নিকা হ'ব বুলি আমি সম্পূৰ্ণ আমাৰ বিশ্বাস আছে আৰু এনেধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে আমি ভাল পাইছোঁ ইতিমধ্যে বহু পৰীক্ষাৰ্থী ইয়াত আহিছে আৰু ইতিমধ্যে এই যিসমূহ নিৰাপত্তা ব্যৱস্থা টনকিয়াল কৰিবলৈ যিসমূহ প্ৰয়োজনীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰি থকা দেখা গৈছে যিসকল পৰীক্ষাৰ্থী আছে মানস প্ৰতিম গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ বাবে হ'বলগীয়া নিযুক্তিৰ লিখিত পৰীক্ষা আজি অনুষ্ঠিত হ'ব কিছু মুহূৰ্তহে বাকী আছে বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছোঁ এই মুহূৰ্তত আমি